হোৱাৰ কাৰণটো আমাৰ জাহাংগীৰ আলম আজাদ ডাঙৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰিব। তেখেতক মই উদ্দেশ্য ব্যাখ্যা কৰিবলৈ অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম ও নমস্কাৰ। পোনপ্ৰথমে মই মোৰ অন্তৰস্থিৰৰ পৰা আমি সকলো ৰাইজক আমি সন্মান জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰপিছত আপোনালোকে ইমান সুশৃংখলভাৱে যে আপোনালোকে ইয়াতে বহিছে আৰু কেণ্ডেলবিলাক জ্বলাই দিছে, চাকিবিলাক জ্বলাই দিছে, বহুত ভাল লাগিছে। এনেকৈ যিখিনি সময় আমি ইয়াত বহিম কাৰ্যসূচী কৰিম, সেই কাৰ্যসূচীটো ভালদৰে যাতে এনেকৈ সুশৃংখলভাৱে শান্তিপূৰ্ণভাৱে চলাই ল'ব পৰা যায়, তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ। যিকি নহওক আজিৰ উদ্দেশ্য সকলোৱে জানে, গোটেই ভাৰতবৰ্ষৰ মানুহে জানে, সমূহ অসমবাসীৰ মানুহে জানে। আজিৰ উদ্দেশ্যটো হ'ল আমি ইয়াত যে আজি একগোট হৈছোঁ, এইটো আজি কিন্তু আমাৰ ফূৰ্তিৰ কাৰণে নহয়, এইটো ফূৰ্তিৰ কাৰণে নহয় নেকি? আজি আমি এজন গ্ৰেট মেন, মহান মানুহ এজন হেৰুৱাইছোঁ। তাৰ কাৰণে আজি কাম দিব লাগিব আমাৰ। তাৰ বিদেশী আত্মাৰ কাৰণে শান্তি পোৱাৰ কাৰণে আমাৰ জুবিন দা, ডক্টৰ জুবিন দা আজি হেৰুৱাই পেলাইছোঁ। ছাডেনলি তেওঁ মৃত্যুবৰণ কৰিছে। তাৰ কাৰণে ই মানৱতাৰ মানৱতাৰ কাৰণে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান এই সকলে একতাৰ বান্ধন এক মুঠিত ৰখাৰ কাৰণে আজি যিমানখিনি কৰি গৈছে, সেই কৰণীয় আৰু এই জুবিন দাক কিন্তু আমি পাম নেকি? কিন্তু সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, কোনেও যাতে আপোনালোকে ইয়াত আজি নাহে, আপোনালোকে কাম দিব লাগিব। আজি সকলোৱে কাম দিব। সেই আজি এই আমাৰ ডক্টৰ জুবিন গাৰ্গ মহান ব্যক্তি, মহাতৰকা, নৱপ্ৰজন্মৰ কলিজা টুকুৰা আজি আমি হেৰুৱাই পেলাইছোঁ, হয়নে নহয়? সেইকাৰণে আপোনালোকে একগোট হৈছে। এটাৰ কাৰণ হ'ল যে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাম, আৰু শ্ৰদ্ধাঞ্জলি জনাই আমি তেখেতৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে আমি এইখন আজি পাতিছোঁ। মই সকলোকে অনুৰোধ কৰিছোঁ যাতে ইয়াত কোনো দুৰ্ঘটনা নহয়, নিজৰ নিজৰ দায়িত্ব পালন কৰিব। আৰু আপোনালোক সকলে মই আকৌ কৈ আছোঁ, আপোনালোকে এইটো ছাইডত বহিব, আমাৰ কাৰ্যসূচী চলিব। তাৰপিছত আকৌ লাইন পাতি থাকিব, আৰু লাইন পাতি আকৌ আমি কিবা কাৰ্যসূচীৰ পিছত আমি ঘোষণা কৰিম। এইখিনি মেইন উদ্দেশ্য। আপোনালোকে সহায় সহযোগ কৰিব, আৰু যাতে গোটেই পৃথিৱী যাতে মানে এটা শান্তিৰ বতৰা যায় যে ধুবুৰী জিলা আৰু গোৱালপাৰা জিলা প্ৰান্ত শেষ সীমা যিটো অঞ্চলৰ মানুহ আছে, সকলো মানুহ শান্তিপ্ৰিয় দিব লাগে, আৰু শ্ৰদ্ধাঞ্জলি দি আমি জুবিন গাৰ্গক আমি আগুৱাই দিব লাগিব। ধন্যবাদ।